আহি পাই গ'লোহি সৰুসজাই ষ্টেডিয়াম। আৰু আজি আমাৰ কাৰণে আৰু এটা বিশেষ দিন, কাৰণ আজি আমি মোদীৰ ওচৰত বিহু প্ৰদৰ্শন কৰিবলৈ পাম। এয়া সকলো নাচনি আহি আছে, একদম বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা লাইন পাতি পাতি আহি আছে। মাজে মাজে পাৰিলে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম মই। শুনিছোঁ ভিতৰলৈ মোবাইল বোলে নিবলৈ নিদিয়ে, যদি মোবাইল নিবলৈ নিদিয়ে কিন্তু বহুত দিগদাৰ হ'ব, মানুহ বিচাৰি নাপাম কোনো। দাদা আৰু বৌ ইয়াতে আছে যদিও মই কালি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বৌক বিচাৰিয়ে নাপালোঁ, আৰু মোবাইল নাথাকিলেতো চাগে কাউকে বিচাৰি নাপাম। আমি সেইকাৰণে আগতীয়াকৈ এটা লোকেশ্যন ফিক্স কৰি থৈছোঁ যে কোনেও কাউকে বিচাৰি নাপালে এইটো লোকেশ্যনত যাম আৰু তাতে চবকে বিচাৰি পাম, তেনেকৈ বুলি। ব'লক সোমাই গৈ থাকোঁ। খুব মনটো ভাল লাগি আছে। কালিও বহুত বেছি মনটো ভাল লাগিলে, আৰু সেইটো মানে গোটেই জীৱনটোৰ কাৰণে এটা মেমৰি হৈ ৰ'ল আমাৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোকেও অসমবাসী হিচাপে বহুত বেছি গৌৰৱ কৰিব পাৰিব এই কথাটো লৈ পেলাই যে আমাৰ বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আহিলে। আজি আকৌ এবাৰ আমাৰ কাৰণে এটা ভাল দিন। আজি শেষ হ'ব আৰু মনটোও বেয়া লাগিব বহুত। ব'লক তেতিয়াহ'লে যি পাৰোঁ অকণমান দেখাম, যদি দেখাব পাৰোঁ, যদি ভিতৰলৈ মোবাইল দিবলৈ দিয়ে। লাষ্ট ডে, এতিয়া লাঞ্চ কৰিবলৈ আহিছোঁ। ইয়াত সকলোকে আজি বিহুৰ সাজত দেখিব, সকলো আজি বিহুৰ সাজত আছে। আৰু এতিয়া আমি লাঞ্চ কৰিবৰ কাৰণে আহিছোঁ। লাঞ্চটো কৰি লওঁ, কিন্তু এতিয়া মোবাইলটো ভিতৰলৈ নিব নিদিয়ে বোলে, সেইটোৱে চিন্তা হৈ আছে। ক'ত থ'ম, কাৰণ মই বেগো অনা নাই। ইয়াত বেগবিলাক লোকে নি পেলাই লৈ আছে, কিন্তু মই বেগো অনা নাই। মোবাইলটো ক'ত থ'ম সেইটোৱে মোৰ এতিয়া চবতকৈ ডাঙৰ চিন্তা। চাওঁ এতিয়া কি কৰিব পাৰি। ফাইনেলি মোবাইলটো ভিতৰলৈ নিবলৈ নিদিয়াটোৱে ঠিক হ'ল। সেইকাৰণে যিহেতুকে মোবাইলটো দিনটো হাতত নাথাকিব, এনেকৈ কেইখনমান ফটো উঠি ল'লোঁ ষ্টেডিয়ামত সোমোৱাৰ আগতে। আৰু আমাৰ ডাইনিং হলতে মোবাইলবিলাক থৈ যাব দিলে। মই বেলেগ এগৰাকী ভণ্টিৰ বেগত মোবাইলটো থৈ গ'লোঁ। প্ৰগ্ৰেম কৰি উঠি কোনোমতে দাদাক লগ পাই ফটো এখন উঠি থলোঁ। বৌক লগেই নাপালোঁ মই, আৰু এতিয়া আমি দুটা আকৌ দুভাগ হ'ব লাগিব। ফাইনেলি আজিৰ দিনটো শেষ হ'ল, আৰু আমাক ভিতৰলৈ মোবাইল নিবলৈ নিদিলে। সেইকাৰণে আপোনালোকক একো দেখাব নোৱাৰিলোঁ। আপোনালোকেতো চাগে লাইভত চাইছেই। আৰু এতিয়া লৰালৰিকৈ ডিনাৰ কৰি পেলাই মই ওলাই আহিলোঁ। আৰু এতিয়া মানে মই যাব লাগে ঢেকীয়াজুলিলৈ। দীপ বাহিৰত ৰখি আছে, সেইকাৰণে একদম সোনকালে আহিছোঁ। খাই পেলাই এতিয়া আমি যামগৈ ঢেকীয়াজুলিলৈ। আৰু কালিলৈ যিহেতুকে বিহু, সেইকাৰণে কালিলৈ ঢেকীয়াজুলিৰ পৰা আমি লখিমপুৰলৈ যামগৈ। মা আৰু নিকি মাইনা চাগে এতিয়া ওলাই ৰেডি হৈ আছে। মই জাষ্ট যাম আৰু কাপোৰযোৰ সলাম, আৰু আমি এতিয়া ঢেকীয়াজুলিলৈ যামগৈ। তেতিয়াহ'লে আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ। আশা কৰে আপোনালোকে চাই পেলাই ভাল পাব, আৰু যদি চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। বাই বাই।